If you are coming down through the narrows of the river Kyang, please let me know beforehand, and I will come but to meet you as far as Sopusa, Ezra Paun. মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহ জাকে মমডাল আহি কোবাইছেহি চাওঁ খিৰিকীখন জপাই দিওঁ 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে আমি যে নতুন জীৱনটোৰ পাতৰি মেলিছিলোঁ মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল সিদিনা আছিল কাতিৰ কুঁৱলীখনা এটা কোমল পোৱা পদূলিত তল সৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা মোৰ কেনে লাগিছিল জানা তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাটোৰ আলোকৰ মানুহ আৰু মই যেন তল সৰাই পাহ শেৱালি সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল তোমাৰ জানো এইবোৰ কথা মনত নাই আমাৰ দেউতাই যে চিঠিত লিখিছিল আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি এইবোৰ 7 বছৰৰ আগৰ কথা মোৰ সকলোবোৰ পুৰাণৰ সাধু যেন লাগে জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল তোমাৰ বাবুল এতিয়া বৰটো হৈছে তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁতকনি গজিছে সি মোক একেবাৰে এৰিকে নিদিয়ে কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে সি বাৰু মোৰ বগা সাজোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয় তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি সেইকাৰণে নহয় বাবুল এতিয়া বৰটো হৈছে বুজিছা আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম স্কুলত থকা সেই সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই আৰু কি লিখিম বিশেষ একো নাই মোৰে শপত তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই মই ভোক দয়েদি ভটিয়াই গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই মৰম ল'বা এটি তোমাৰ মমতা পুনশ্চ এইবাৰ বুজিছা মাঘৰ বিহুৰ মেজিৰ জুই কৰা বৰ ৰঙাকৈ জ্বলিছিল আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জগিছে এটা শুদ্ধ বগা আৰু আনটো পখৰা